वेलकम बैक टू माय यूट्यूब चैनल राइसलाइफ ऑफिशियल। तो गाइस बहुत नंबर आज भिडिओ बनाबले आছো মানে ইবাগে আছে শঙ্কর আর ইবাগে আছে সুনু। তো আমি যাবা আজি কত যাবে শঙ্কর গাড়ী আনবা ম্যাডাম আমি গাড়ী আনবা যাম গাড়ী। তো গাইস জীবনের ফার্স্ট গাড়ী লবলৈ যাই আছো আজি। তো ইবাগে উনো যাব মোৰ লগত মানে বাইক লৈ যাব শঙ্কৰৰ মই যাম গাড়ীত টাইম গাড়ীত। তো আমি গাড়ী ৰখি আছো বাবুৰা গাড়ী আহিব আদি পেগে যাম। তো কত যাম আমি কোনখন লৈ যাম দেখাই আছো আপোনালোকক। তো গাড়ী ৰখি আছো আমি গাড়ী আহিব নাই শঙ্কৰ মই ইয়াৰ কি ৰখি থাকো আৰু নাচ নখনত গাড়ী টেম্পু এখন আছে ইবাগে। টেম্পুতে যাব লাগিব বৰমাকলৈকে। টেম্পুখন আহি আছে বৰ্তমান আহি পাব বনাই আহি পাব ইয়াৰ কিবা পাং না গাইছ ফাৰ্ষ্ট যাব লাগিব টেম্পুৰ পৰা যাম বৰমাৰ পৰা ক'ত যাম দেখাই আছো। তো ভিডিঅ'টো এনজয় কৰক। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত নম্বৰ ভিডিঅ' দিব চলাইছোঁ আজি। চাই থাকক। তো গাইছ চুনুৱাক বিদায় দি কিনে আমি উঠি গ'লো টেম্পুত মোৰ ল'ৰা শংকৰ। তো টেম্পুখন বিৰাট শ্ল' দাউৰি আছে। তো আমি আৰু যাই আছোঁ আৰু আস্তে আস্তেটো এইফালে আমি বৰমা পুৰা বৰমা দিবাকে চাব পাৰোঁ। পুৰা গাড়ী চাড়ী যাই আছে আৰু মোৰ লগত আছে শংকৰ মই আহি পালোঁ বৰমাকলৈকে। আৰু এইভাগে পুৰা এখন বোলে আহিব লাগে চুনুৱাখন। তো আমি এতিয়া যাই পঢ়াই বাছত উঠিব লাগিব। তো গাইছ আমি বুলি আহি কিনে এইভাগে উঠি গ'লোঁ বাছত। শংকৰ আছে এইভাগে আমাৰ বন্ধু। তো আৰু এইভাগে পুৰা মানুহ ভৰ্তি আমি ঠেলি যাব লগা হৈ আছে পুৰা। তো গাইছ আহি গ'লোঁ আমি নলবাৰী চুনাকলা ইভাগে আৰু ইভাগে গেট। আমি যাই আছোঁ এটা ডিলাৰত। তো সেকেন্ড ডিলাৰ ইভাগে বেটাৰী গাড়ীবোৰ মাতি আছে আমাক শংকৰ আৰু ইভাগে আছে দাদা। তো গাইছ আজি মই পুৰা এক্সাইটেড হৈ আছোঁ গাড়ী ল'ব। শুনি হেলমেট লৈ আহিছোঁ পুৰা গাড়ী চলাব মনটো পুৰা ভাল লাগি আছে আজি। লাইফৰ ফাৰ্ষ্ট গাড়ী ল'ম আৰু ইভাগে এইটো কি বস্তু যাই আছোঁ আমি খোজকাঢ়ি কৰি। তো ফাইনেলি আমি আহি পালোঁ ইভাগে নলবাৰী SS মটৰ্ছ। তো গাইছ আমাৰ ইয়াৰে এখন ল'ম কোনখন ল'ম আপোনালোকে গেছ কৰক। তো লাষ্টত দেখাই দি আছোঁ আপোনালোকক। আমি আহিছোঁ ইয়াৰ ডিলাৰত আহিছোঁ SS মটৰ্ছ নলবাৰী। তো ইয়াৰে এখন যাব আমাৰ লগত। তো ফ্ৰেণ্ডছ কালি আৰু আমাৰ গাড়ীখন আনোতে গধূলি হৈ গ'ল। তো কালি ভিডিঅ' বনোৱা নহ'ল। তো আজি আপোনালোক গাড়ীখন দেখাই আছোঁ কোনখন লৈ আহিছোঁ। গাড়ীখন চাব পাৰে গাড়ীখনৰ এইখন। গাড়ীখন কেনে লাগিছে কমেণ্ট কৰি জনাব। তো গাড়ীখনৰ বিষয়ে কিবা ভিডিঅ' লাগিলে আপোনালোকে ক'ব। তো গাড়ীখন কিমান মাইলেজ দিয়ে কি আছে চব দেখাই দিম আপোনালোকক। তো আৰু বেছি ভিডিঅ' নবনাওঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এৰিলোঁ। তো লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।